जाने मेरी जाने मन बचपन का प्यार Hey, good morning guys. What's up? It's me Lina and welcome back to my channel. So, আজি মোৰ কিবা কিবি কাম আছে গটিকে মই উলাই যাম আৰু অহাকালি এটা ফটো শুট আছে গটিকে আজিৰ আৰু কালিৰ লগলাই গুটেখিনি মই ভিডিওটোৰ যোগেদি দেখাই যাম গটিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল বিলো লগতে ওচৰত থকা নোটিফিকেশন বেলটো অন কৰি থৈ দিব সো দ্যাট মই নেক্সট টাইম যেতিয়াই ভিডিও আপলোড দিও আপুনি নোটিফাই হৈ যায় গটিকে বেছি পলম নকৰি বলক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া মই উলাই দিলো আৰু আজি অলপ বৰষুণ দি আছে সো বেগৰ লগতে মই নিজেও ৰেইনকোট পিন্ধি লৈছো আৰু গৈ আছো আৰু এই বেগ চেক লৈ মই ক'ত গৈ আছো ভিডিওটো চাই থাকিলে গম পাই যাব গটিকে চাই থাকিব সো মই এতিয়া বটাগুলিত আহিছো কালি শুটৰ বাবে ড্ৰেছ লব ইয়াতে সো এতিয়া মই তাৰ পৰা ড্ৰেছ পাতি লৈ ৰুমত আহিলো ৰুম মানে মই ইয়াতে এটা হোটেল ৰুম বুক কৰিলো আজি ৰাতি মই ইয়াতে থাকিম মানে অহাকালি যেটো শুট হ'ব তাত ভিডিও শুট কৰিম আৰু ভিডিও শুটৰ কাৰণে ৰুমৰ প্ৰয়োজন হ'ব সো মই ইয়াতে এটা ৰুম ললো আৰু ইয়াতে মই যেতিয়া চেক ইন কৰিলো তেতিয়া ভিডিও বনোৱা নহল কাৰণ তেতিয়া মই বহুত বেছি জলবাজিত আছিলো কাৰণ যেতিয়া মই আজি আহি আছিলো ৰাস্তাত বহুত বেছি ট্ৰাফিক পালো আৰু বৰষুণ যাৰ বাবে টাইমটো বহুত বেছি লেট হৈ গল আৰু মই বহুত জলবাজি কৰি ইয়াৰ পৰা বেগটো থৈয়ে যাব লগা হল গৈ মই ড্ৰেছটো ললো লৈ ইয়াতে আহিলো আৰু এইটো হৈছে মোৰ ৰুমটো এখন ইয়াতে গ্লাছ আছে তাৰ পিছত এইফালে বাথৰুম নেক্সট এইফালে আছে হেইবোৰ মোৰ সামানবোৰ যিবিলাক মই লৈ আহিছো নেক্সট এইটো কৰ্নাৰ আছে এইটো কৰ্নাৰত শুট কৰিব সুবিধা হ'ব সো এইটো ৰুম লোৱা গৈছে আৰু এইফালে এখন আছে বেডখন আৰু নেক্সট ইফালে আছে এইটো ৱাৰ্ড্ৰব ইয়াতে মই ড্ৰেছটো থৈ দিলো যেটো লৈ আহিছো সো এইখিনি সো এতিয়া মোৰ বহুত ভোক লাগিছে কাৰণ অলৰেডি 4টা বাজি গৈছে আৰু এতিয়া মই খানাটো অৰ্ডাৰ দিও হেল্ল মোক ভেজিটেবল ফ্ৰাইড ৰাইচ এটা আৰু সালাড এটা লাগিছিল সো মোৰ খানাটো ফাইনেলি আহি পালে 1 ঘণ্টা পিছত ইমান দেৰি পিছত বহুত বেছি ভোক লাগিছে এতিয়া মই তাড়াতাড়ি খাব লাগে ইমান বেছি ভোক লাগি আছিল মোৰ এতিয়া খাইহে শান্তি লাগি আছে এতিয়া মই গাপা ধুই আহি বহিলো আৰু আজি মই যিখন হোটেলত আছো সেইখনৰ নাম হৈছে হোটেল ৰশ্মি আৰু এইখন ৰাজগড় ৰোডত হয় বাকি সব ঠিকে আছে হোটেলখনত বাট যেটো কৰ্নাৰত মই ফটোশ্বুট কৰিম বুলি দেখালো আপোনালোক সেই কৰ্নাৰত যেটো এটা ওপৰত লাইট আছে সেই লাইটটোৰ বেয়া হৈছে সো মই সুধিছিলো কি সেইটো লগাই দিব পাৰিব নেকি তো কালি ৰাতিপুৱালৈকে চাই দিম বুলি ক'লে বাট ষ্টিল সেইটো ভাল লগা নাই যিহেতু সেইটো লুক চাই পেলাই মই এই ৰুমটো বুক কৰিছিলো তো লাইটটো নোহোৱাৰ কাৰণে মোৰ অলপ ভাল লগা নাই আৰু আজি আহোঁতে মই ফেঞ্চিটো সোমাই আহিছিলোঁ কাৰণ মোৰ কিবা অলপ বস্তু ল'বলগীয়া আছিল আৰু তাৰে ভিতৰত মই এটা ল'লোঁ বিউটি ব্লেণ্ডাৰ PSCৰ এইটো বিউটি ব্লেণ্ডাৰ ইয়াতে দুটা ব্লেণ্ডাৰ আছে আৰু আপোনালোকে হয়তো ভাবি থাকে কি মই ফটোশ্বুটৰ ভিডিঅ' দি থাকোঁ কিন্তু মই যিহেতু এইটো কাম কৰোঁ মেকআপ কৰোঁ তো মেকআপৰ লগতে জড়িত ফটোশ্বুটটো হয় সো সেইটো এটা মোৰ কামেই হয় তো মই মোৰ কামৰ লগত ৰিলেটেড ভিডিঅ' দিবই লাগিব তেনেকুৱা আৰু অহাকালি ফটোশ্বুট কৰিম ইয়াতে আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো কালি কি হয় ফটোশ্বুটৰ বিহাইণ্ড দ্য চিনছ বা কোন কোন আছে ফটোশ্বুট গোটেইখিনি ভিডিঅ'ৰ যোগেদি মই দেখাই যাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া মই ৰেডি হলো ৰেডি হৈ মই এতিয়া যাব লাইছো চানমাৰীৰ দুগদুগী অসমীয়া জুৱেলাৰীৰ অফিচলৈ তাৰ পৰা মই আজি শুটৰ বাবে জুৱেলাৰী আনিম তো এতিয়া মই যাও
পালোঁ এইফালে এইটো লৈ ল'লোঁ আৰু এতিয়া মই যাম ফুল আনিব কাৰণ হেয়াৰ ষ্টাইলত ফুল কাৰণ খোপাত ফুল মাৰি দিব লাগিব চ' মই এতিয়া ফেঞ্চিলৈ যাম ফুল আনিব চ' এতিয়া মই ফুলটো লৈ ল'লোঁ আৰু এতিয়া মোৰ অকণমান টেইলৰত যাব লগা কাম আছে চ' মই এতিয়া টেইলৰত যাওঁ গোটেইবোৰ আহি গ'ল তাৰপিছত মই মেকআপটো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া মেকআপ কৰি আছোঁ এই দোস্ত আজি লীনা বাইদেৱে মেকআপ কৰি আছে আমি ফটো তুলি আছোঁ আপুনি অনুগ্ৰহ কৰি ভালকৈ গোটেই এপিছডটো চাব তাই কি কি কাৰনামা কৰি আছে এখন চেহেৰা অনেক ৰং এই দোস্ত চ' এতিয়া আমাৰ মেকআপ কমপ্লিট হৈ গ'ল ড্ৰেছ পিন্ধোৱাও হ'ল এতিয়া হেয়াৰ ষ্টাইল বাকী আছে তো এতিয়া হেয়াৰ ষ্টাইলটো কৰিম বন্ধ কৰিম বুলি ইউটিউবাৰৰ অৱস্থা এই দোস্ত কোনফালে যাওঁ উঠিয়া হ্যাঁ হ্যাঁ কেনে কৰে এই দোস্ত কেনে কৰিছো আৰু অকণমান দি আছো যেতিয়া জতটো কৰে ন আৰু মা এইটোও ল'ব পাৰিব ইয়ে ৰাহা আৰু সেইটো কি হয় বেগন অ' নিয়ৰ দিয়াৰ পিছত ইমান ভাল লাগে কৈ না আপুনি না চ' এতিয়া এয়া শ্বুট চলি আছে আৰু এইফালে কোন এইটো হেল্ল' মই কৰিব আহিছিলোঁ কিন্তু এতিয়া লাইটমান হৈ গ'লো অনুভৱটো ভালে লাগিছে এয়া হৈছে আমাৰ নিলয়দা ভিডিঅ'গ্ৰাফী কৰিছে আজি তেওঁ আৰু এয়া হৈছে ৰিষ্ণা মই আজি তাক সজাইছো নাই আজি মই তাক বিয়া কৰাইছো মই তোমাক বিয়া কৰাইছো আজি দেই আৰু এয়া হৈছে আৰু এইফালে শুভ্ৰ চৰি সি নিলয়দাৰ লগত আহিছে নিলয়দাৰ কি হয় কাজিন হয় আৰু এইফালে আছে আমাৰ ভিটুবন ফটোগ্ৰাফী কৰিছে সি
চেকিং কৰি ল'লোঁ কাৰণ এতিয়া ওলাই দিব লাগিব শ্বুটটো হোৱাৰ লগে লগে এতিয়া সিহঁতে বাহিৰত শ্বুট কৰিব গৈছে ময়ো যাওঁ আৰু এতিয়া আমি ৰীল বনাই আছিলোঁ সেইফালে সিহঁতে ৰীল বনালে এতিয়া আমি গোটেইকেইটা মিলি এটা ফানি ৰীল বনাম ইয়াতে কিয় নবনাও ট্ৰেণ্ড মই বহি ল'ম দেই আমাক দেখাই নাপায় এইফালে আহা তো এতিয়া আমাক কি হৈছে এনেকে কেনেকে হ'ব ऐसे कैसे ভালকে বনাব ভিডিও চলি আছে যি হাঁহি দিছে মিলি ভালে ভালে আৰু এতিয়া আমাৰ ফটোশ্বুটৰ পেকআপ হৈ গ'ল আমি গোটেইবোৰ আজি গোটেইবোৰৰ লগত কাম কৰি বহুত বেছি ভাল লাগিলে দিনটো আমি হাঁহিলোঁ কি কৰিলোঁ আমি দিনটো হায়েষ্ট কোনে হাঁহিছে তুমি আৰু এইজনী আজিৰ পৰা মোৰ পত্নী হয় ধৰম পত্নী আজি মই তাইক বিয়া কৰাই দিলোঁ আৰু আজিৰ লুকটো আছিল এইটো ব্ৰাইডেল লুক অকণমান কৰি দিয়াচোন অঁ কন্যা ৰাখি কেনেকুৱা লাগিল আজি তোমাৰ মই যে তোমাক এই লুকটো দিলোঁ বহুত ভাল লাগিছে আৰু এইজনে মোক হোৱাই নোহাই ভিডিঅ' আৰু ফটো লৈ থাকে মোৰ আজিকালি ৰীল শেষ নহয় যে ডিজিটেল আৰু কেমেৰা কিহৰ জানেনে মোৰ এই ধুনীয়া হাইটত अरे तू जा रही ট্ৰাইপড देखो সো এইখিনি ব্লুপার্স মই কি কৰিম জনাব যে কেনেকুৱা লাগিলে আৰু ফটো মাৰিছোঁ মই এইটো 4 নম্বৰ টেক হয় নাজানো মোৰ ভিডিঅ'টো বেয়া হ'লে হ'ব বাৰু কিন্তু তাই যি কৰিছে জমনি হৈছে ভাল লাগিছে আৰু আশা কৰোঁ আৰু 4-5টামান টেক ল'ব এতিয়ালৈকে আপুনি তাৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব খুব ভাল লাগিব প্লিজ নহ'লে তাই আৰু 10-20টামান টেক ল'ব চ' ৰাইজসকল প্লিজ তাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰে কৰক ৰিপৰ্ট নামাৰিব আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ' আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি ভাল লাগিলে লাইক কৰিব কমেণ্টত জনাব যে কেনেকুৱা লাগিল আৰু আগলৈ শ্বেয়াৰ কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই লাভ ইউ অল